হাই গাইজ, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে। মোৰো খুব ভাল। আজি সানডে, গতিকে ভাবিছিলোঁ অলপমান ক'ৰবালৈ ওলাই যাওঁ, কিন্তু কি ক'ব, শুই উঠাত বহুতেই পলম হ'ল। সেয়েহে ভাবিলোঁ অলপমান ওচৰতে এটা ফুড হাব আছে, তালৈকে যাই কিবা খাই আহোঁ। আচলতে বহুত বিৰিয়ানীৰ ক্ৰেভিংছ হৈ আছে, গতিকে অৰ্ডাৰ কৰাতকৈ নিজে যাই খাই আহোঁ। আপোনালোককো দেখাই থাকিম, চাই থাকিব ব্লগটো। ফাইনেলি ৰিক্সাত উঠিলোঁ। ৰিক্সাত উঠি ফালে গৈ আছোঁ। আচলতে অলপমান দূৰত মোৰ ৰুমৰ পৰা সেই ফুড হাবটোলৈ গৈ আছোঁ। আপোনালোকক ক'লোৱেই মই, এয়া চাই থাকক। আপোনালোক আহি পালোঁ দিয়ক মোৰ ডেষ্টিনেশ্যনলৈ। অৰ্ডাৰ কৰি বহি আছোঁ। ইয়াতে আকৌ কেজি চিষ্টেমতহে অৰ্ডাৰ দিব লাগে, সেয়ে আৰু মোৰ আন্দাজ অনুসৰি মই অৰ্ডাৰ দিলোঁ। এতিয়া অলপমান এনেই ৰৈ আছোঁ, অলপমান মানুহ নথকাৰ সুযোগত অলপমান ক্লিপছবোৰ ল'ব ট্ৰাই কৰিছোঁ। ফাইনেলি মোৰ মুৰাদাবাদী বিৰিয়ানী আহি পালে, গতিকে মই খাই লওঁ বিৰিয়ানীখিনি। তাৰপিছত বাহিৰত ওলাই আহি দেখিলোঁ ম'মৰ দোকান। ভোকটো নাই, পূৰা ডকচি খালোঁ, তথাপিও লোভ সামৰিব নোৱাৰোঁ, গতিকে ম'ম' অকণমান খালোঁ। খাই ফালে এয়া ওচৰৰে এয়া ছাইডৰ দোকানবোৰ অলপমান, এইবোৰ ভাল লাগিছে চাই ফালে ভিউটো। এতিয়া বাজিছে 7টা। অহাৰ সময়ত ভাবিলোঁ খোজকাঢ়িয়ে আহোঁ, যিহেতু ইমান খালোঁ, খোৱাখিনি অলপমান হজম হওক, আকৌ ৰাতিটো খাবলৈ আছেই। সেয়ে গৈ আছোঁ মই খোজকাঢ়ি কাঢ়ি। তাৰপিছত ৰুমলৈ আহিলোঁ ডাইৰেক্ট, সেইখিনি দেখুওৱা নহ'ল। ৰুমত আহি অলপমান ৰেষ্ট কৰি ফালে আকৌ ওলাই গ'লোঁ। আজি যিহেতু গণেশ চতুৰ্থী, গতিকে অলপমান যাই ফালে চাই আহোঁ, গণেশ বাবাৰ দৰ্শন কৰি আহোঁ। আপোনালোকলৈ হেপী গণেশ চতুৰ্থী। এয়া গণেশৰ মূৰ্তিবোৰ বাহিৰত ধুনীয়াকৈ সজাই থোৱা আছে। এয়া মেলাও লাগিছে এখন। शरण्ये त्र्यंबके गौरी मां शक्ति रूपेण संस्थिता नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः नमः सुनियो चित लगा। ফাইনেলি আহি পালোঁ ঘৰ। এতিয়া অলপমান কিবা এটা বনাম বাৰু, আপোনালোককো দেখাম কি বনাওঁ। ছানডে স্পেচিয়েল নহয়, বাট এনেই আৰু জুচ টাইপত দেখাই আছোঁ আপোনালোককো। চুগাৰ পাউডাৰটো নাই, গতিকে চেনিয়ে লৈছোঁ অলপমান, মিক্সাৰটো তাকে অলপ গুড়া কৰি লওঁ আৰু দেখাই আছোঁ লাহে লাহে। গতিকে ইয়াত থালিত লৈ ল'লোঁ নেমু আৰু পদিনা আৰু নেমুৰ অলপমান চিৰাপ বনাই ল'লোঁ। এয়া বনাম প্ৰথমতে এয়া পদিনাৰ পাত দিম আৰু নেমু 2 টুকুৰ, আৰু এয়া চুগাৰ পাউডাৰ বনাই থৈ দিছিলোঁ নহয়, সেই পাউডাৰখিনি দিম আন্দাজমতে। গ্ৰাইণ্ড কৰি লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ আৰু। এয়া নেমুৰ চিৰাপ বনাই থৈছিলোঁ, সেয়া অলপমান ঢালি দিম যাতে টেঙাটো হয়। এইটো স্প্ৰাইট, লগে লগে ঢালি নিদিব, গোটেই পানীখিনি ওপৰত কমি আহিব। আৰু আইচ কিউব, এয়া হৈ গ'ল মহিটো। গতিকে ভাত চাত খালোঁ, এতিয়া লাহেকৈ শুব যাম আৰু অলপমান কিবা বুক চুক চাওঁ, পঢ়োঁ আৰু ইউটিউবতো অলপমান ভিডিঅ' চিডিঅ' স্ক্ৰল কৰোঁ। তাৰপিছত শুই যাম আজিলৈ ইমানতে সামৰিলোঁ। আপোনালোকে যদি ব্লগটো ভাল পায়, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।